মই হৈছোঁ দে তই জানিবি দে কেনেকৈ কি বনাম মই নাজানো নহয় দিলি না হেৰি কৰি দিলি নমালি পাতিতে অকণমান নিমখ হৈছে নিমখ হৈছে দে মই তাৰপিছত ৰজাই পেলাই জলকীয়াখিনি তাতে দি দিম আৰু এয়া বন্ধুসকল আজি মেলাৰ উপলক্ষে আজি হাঁহৰ মাংস বনাই আছোঁ দেই এয়া আমাৰ চয়নিকা ভণ্টিয়ে মানে সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে অকণমান পাতিতে অলপ চাইড কৰি থৈছে দেই জ্বলা নিদিয়াকৈ হ'ব না আপোনালোকৰ লোভ লাগিছে নেকি বাৰু হাঁহৰ মাংসখিনিতো খাবই এইফালে দেখুৱাই দিছোঁ দেই আমাৰ চয়নিকা ভণ্টিক আৰু এতিয়া ব্ৰইলাৰখিনি দেখুৱাই দিম দেই ইফালে এয়া ব্ৰইলাৰ মাংস বনাই থৈ দিছোঁ ব্ৰইলাৰ দেই আলহী বেছি সেইটো কাৰণে একদম মাংস বেছি বেছি বনাইছোঁ দেই এয়া দেখিছেনে কালাৰটো ধুনীয়া হৈছে আৰু ইফালে একদম বস্তু ভৰ্তি হৈ আছে দেই কাৰণ মেলাৰ চিজন ইফালে ৰান্ধনি সোমাই দিছোঁ দেই আলহীক ৰান্ধনি দিছোঁ আৰু এয়া আলহী আমাৰ বাইদা আৰু এজনী আমাৰ গুণগুণ বাইদা দেই লাজ কৰিছে যদি দেহা দাদা ভকচোন আহি আছোঁ ৰ আৰু এজন আলহী আহিছে দেই মেলাৰ কাৰণে মেলা মানে আহিছে আৰু আলহী খাবৰ কাৰণে বহি আছে দেই আৰু ভিতৰত অলপ আলহী আছে দেখুৱাই আছোঁ আজি ভিডিঅ'টো অকণমান দীঘল হ'ব দেই আজি মুখেৰে কৈছোঁ দেই এইটো এটা আমাৰ ভাইটি বহি আছে একদম মেলা চাব আহিছে দেই নতুনকৈ আহিছে বা ইয়াত গৰমত মানে ফেন চলি আছে ইয়াত গোটেই ৰুমটো মানে একদম বস্তু ভৰ্তি দেই ইফালে আছে দুজনী ভণ্টি এয়া টোপনি মাৰি আছে দেই দুইজনী এয়া একদম ৰুমটো খেলি মেলি হৈ আছে দেই কাপোৰবিলাক এয়া আমাৰ ঘৰটো দেখিছেনে দুখীয়া মানুহ ঘৰ বাহিৰতো অকণমান দেখাই দিছোঁ বাহিৰতো মানুহ বহি আছে কিবা গাড়ী ইফালে আমাৰ বাবু খেলি আছে একদম বাহিৰত পূৰা ৰ'দ দিছে বাহিৰত যাবলৈ নোৱাৰি দেই ঘৰতে গৰম লাগি আছে মই বাৰু আজি নোলাওঁ দেই কেমেৰাত ইফালে আমাৰ নবৌজনী বহি আছে দেই আজি মেলা চাব আহিছে নতুনকৈ বহি আছে ইফালে আলহী এজন বহি আছে কথা পাতি আছে মানে নবৌয়ে খুৰা হয় মানে খুৰা বুলি শিকাই দিছে আৰু হৈছেনে হৈ গ'ল ন একদম মাংস ৰেডি দেই আৰু মটৰ তিয়াই থৈছোঁ অকণমান চাটনি বনাম এইবিলাক দেখিছেনে বস্তু পূৰা ভৰ্তি হ'ব ন আজি মই কেমেৰাত নোলাওঁ দিয়ক একদম হামি জামি অৱস্থা নোহোৱা হৈ আছোঁ আৰু